নমস্কাৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি আছোঁ মই বৰদোৱা নামঘৰত শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থানত আছোঁহি। তো ব'লকচোন কেনেকুৱানো ভিতৰবোৰ দেখামগৈ নামঘৰটো আৰু কিমান কি আছে চব সকলো দেখাই যাওঁ আপোনালোকক। চাই দিব ভিডিঅ'টো সকলোকে স্কিপ নকৰাকৈ। ইয়াতে গা চা ধুই ল'লোঁ। আমি ইয়াত আহি কিনে ফ্ৰেছ হৈ কাপোৰ চাপোৰ পিন্ধি কিনে ডাইৰেক্ট ভিডিঅ' কৰিছোঁ। এয়া আমাৰ লগত অহা মানে তীৰ্থবৃন্দসকল। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এইবোৰ দোকান আমাৰ চাকি তাকি কিনিব পাৰে ইয়াতে। খাওঁ বুলি ক'লে কিবা কিবি চাহ তাহও খাব পাৰে। এয়া মূল দুৱাৰ মানে মুখ্য দুৱাৰ এখন। এইপিনে এদিকে সোমাই বহুত ফটো মাৰি আছে। এখন মুখ্য দুৱাৰখনতে এখন ধুনীয়া বন্তি জ্বলি আছে। এয়া চব গুৰুজনাৰ জন্মস্থানলৈ আহিছোঁ আমি। এয়া মুখ্য দুৱাৰতে এখন চাকি জ্বলি আছে। এইবোৰ চাফ চিকুণ কৰি আছে। সোমাই যাম আৰু ইয়াত কাম লাগি আছে আৰু ধুনীয়া কৰিব নামঘৰটোৰ। এইপিনে আকাশী গংগালৈ যায়। আকাশী গংগা দেখাম আপোনালোকক। এইপিনে নামঘৰলৈ যাওঁ আমি, নামঘৰ ভিতৰলৈ চাই থাকক। গৈ আছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। বেলগছ আছে বেলগছ। আমি যে কালি আমাৰ পাৰ্টিটো গৈ আছে। এয়া মুখ্য নামঘৰটো। আসন ইয়াত এখন আছে। এয়া এখন আসন। এখন আসন ইয়াত এইটো মূল নামঘৰ। এইটো পদৰ এতিয়া প্ৰথম এয়া মূল নামঘৰ প্ৰৱেশ। ধৰি লৈ গৈছে হাতী ধৰা কথা। তাৰপিছত যেতিয়া মাধৱদেৱক এৰি ঘৰত টকা পইচা দিছে, মাধৱে ক'লে যে মোক ঘৰত টকা পইচা নালাগে, মোৰ কোনো নাই, যদি দিয়া লোন নিদিয়ে। তেতিয়া লোন পাবলৈ সহজ, কিন্তু লোন নাপায়। তেতিয়া যেনেকৈ লোনৰ অভাৱ নাই, তেতিয়া লোন একদম উৎপাত কৰে। ইমানখন লোন দিলে মানুহে সুবিধা মাতি দি ইমান, আৰু সেই ভাগটো আনি যে ভকতক লোন দিছে, তেতিয়াৰ পৰাই ককাই কৈ দিলে লোন কিয় দান দিয়ে ধুনীয়াকৈ। ককাই লোন ইয়াতে আছে নেকি গুৰুজনাৰ পদশিলা? ইয়াতে গুৰুজনাৰ পদশিলা আছে ভিতৰতে। পূৰা ভক্তৰ সমাগম হৈছে। বহুত দূৰ দূৰণিৰ পৰা আহিছে। আজি যিহেতু মাধৱদেৱৰ তিথি, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য তিথি আজি মাধৱদেৱৰ। সমাগম হৈছে ইয়াত। ইয়াতে গুৰুজনাৰ পদশিলা আছে বুলি ককাই ক'লে। যিহেতু এয়া আসন, গুৰুজনাৰ দিনৰ এখন আসন। চাকি বন্তি জ্বলোৱা হয়। এতিয়া চাকি বন্তি জ্বলাই ল'ম। ইয়াৰ পৰাই ল'ম। তাৰপিছত কি আছে সকলো দেখাই যাওঁ আপোনালোকক। এয়া শংকৰদেৱে গা ধোৱা মানে পাটনাথ। এই পাটনাথটো ব্যৱহাৰ কৰিছিলে। ইয়াতে লিখা আছে গুৰু বিকশিত পাটনাথ।
যিহেতু মহাপুৰুষ মাধৱদেৱৰ তিথি, কেৱল বহুত ভক্তৰ সমাগম হৈছে। সেইপিনে নাম প্ৰসংগ হৈ আছে পুৰা। এয়া নাটঘৰ, গুৰুজনাৰ দিনৰ নাটঘৰ, এয়া নাম প্ৰসংগ হৈ আছে। এখন আসন, সেয়া এখন আসন, ইমান ধুনীয়াকৈ এয়া বহুত ডাঙৰ নাটঘৰ। এয়া আগতে দেখোৱাখন গুৰুজনাৰ দিনৰ আছিলে আৰু এখন এতিয়াৰ দিনৰ আসন। ককাই কৈছে তাই এইটো পদশিলা হেনো, পদশিলাৰ ঘৰ। তাত ককাহঁতে নাম কীৰ্তন কৰা হয়। ইয়াত পমা, এয়া গুৰুজনাৰ দিনৰ 600 বছৰীয়া শিলিখা গছ। এই শিলিখা গছজোপাৰ তলতে বহি মহাপুৰুষে পুস্তকত লিখিছিল, পুথি লিখিছিল। তাত লিখাই আছে এইজোপা, এইটো পুলি মেইন গছজোপা। এইজোপা নাম প্ৰসংগ কৰি আছে, যিহেতু আজি মাধৱদেৱৰ তিথি, সেইবাবে পৰিৱেশটো এবাৰ সম্পূৰ্ণকৈ চাই লওক আপোনালোকে কিমান মানুহ হৈছে আজি। তাৰপিছত আমি ইয়াৰ পৰা যামগৈ আলি পুখুৰী। ক্ৰমান্বয়ে আলি পুখুৰী লুপ্ত হৈ পতৰুৱা হ'ল। যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰুৱে ধ্যান যোগেৰে মধ্যৰাতি আকাশগংগা যেতিয়া নমাই আনিছিলে, তাতে বটবৃক্ষ আছিলে। বটবৃক্ষ দাবি যোৱাৰ কাৰণে পতৰুৱা হ'ল আৰু জেগাখিনি বৰ দৰ কাৰণে বৰদোৱা বুলি। আৰু নিমখ কিয় দান দিয়া হয়? নিমখটো আমাৰ দান দিয়ে, সোণ দান দিয়ে। সোণ দানটো সকলোৱে দিব নোৱাৰে, সোণৰ পৰিৱৰ্তে সোণ দান দিয়ে। এইটো আগৰ পৰা পৰম্পৰা। ইয়াততো সদায় মানুহ ইমানেই হয়, 12 মাহে। আৰু আমাৰ 18 প্ৰসং হয়, সদায় 18 প্ৰসং হয়। আৰু ভাদ মাহত আমাৰ 4টা, আমাৰ কি হয়, আমাৰ 14 প্ৰসং হয়। আমাৰ সদায় 14 প্ৰসং হয়, গতানুগতিক 14টা প্ৰসং হ'ব। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 14টা প্ৰসং হ'ব। আৰু ভাদ মাহত আমাৰ 4টা প্ৰসং বাঢ়ি যায়। আমাৰ ভাদ মাহটো 18 প্ৰসং। আপোনাৰ নামটো কৈ দিয়ক ককা। মোৰ নাম শ্ৰী শৰৎ কলিতা। আপুনি ইয়াৰে হয়? হয়, ইয়াতে। হ'ব দিয়ক। দাদা আহি আজি নাম প্ৰসংগ, আজি মাধৱদেৱৰ তিথি যিহেতু। ইমান দূৰৰ পৰা আহিছোঁ যিহেতু ন। হাতী পুখুৰী, কোনো ধৰণৰ আৱৰ্জনা নেপেলাব। এইটো হাতী পুখুৰী, হাতী পুখুৰী। গুৰুজনাৰ দিনৰ কি কাৰণে নামটো হাতী পুখুৰী দিলে নাজানো। মাছবোৰ কেনেকুৱা আছে, কিমান ডাঙৰ ডাঙৰ মাছ আছে। হাতী পুখুৰী কোৱা হয়, আপুনি ক'ব পাৰিব নেকি? অলপ ডাঙৰকৈ কৈ দিয়ক। তিনিফালে তাৰমানে ভকত আছিলে, চাৰিওফালে হাতী বহাৰ কাৰণে হাতী পুখুৰী। ধন্যবাদ।
ককাই বুজাই দিলে হাতী পুখুৰী কিয় কোৱা হয় আপোনালোকে এতিয়া গম পালে হাতী পুখুৰী কিয় কোৱা হয় কেনেকুৱা লাগিছে কেনেকুৱা লাগিলে আহি ভালে লাগিলে ভাল লাগিছে ন ফটো চটো মাৰিলে মাৰিলো অঁ কেনেকুৱা লাগিছে ভাল লাগিলে বহুত ভাল লাগিলে একদম বিউটিফুল ইমানে মজা লাগিলে ইমানে ভাল লাগিলে নহয় মন শান্তি হৈ গ'ল আহিম যেন লাগি গৈছে আকৌ আহিমে লাগিছে আৰু ন তেনেকৈ আকৌ ইয়াত নহ'লে মানে বেলেগ আনলৈ আহিম বুলি কোনোদিনে ভবা ভগৱানে যে আনিলে নাম লওঁতে নাম লওঁতে মানে ভাবোঁ আৰু বৰদোৱা নামঘৰ বুলি আমি যোৱা বছৰে ভবা নাছিলোঁ নামঘৰ দেখোঁতে ভয়ংকৰ গোপিনী সোমাব কেনি সোমাব পশ্চিমে ওলাব গুৰুজনাক নমস্কাৰ কৰি থুলমূলকৈ গাই দিলে পদ খাই ভাল লাগিলে এতিয়া আমি যাম আকাশী গংগা চাবলৈ আকাশী গংগা কেনেকুৱা লাগিলে নাই ভাল লাগিলে এতিয়া চামগৈ আমি আকাশী গংগা ব'লক তাৰপিছত কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে কৃষ্ণ কেনেকুৱা লাগিলে মাহঁতৰ লগত এবাৰ চাবলৈ আহিছোঁ আকাশী গংগা চাই কিনে যাম ইয়াত ধুনীয়াকৈ লিখা আছে ভিডিঅ'ত দেখাই দিছে নিদিওঁ মই বিষ্ণুপুৰ ইয়াত লিখা আছে ধুনীয়াকৈ চাই লওঁ দেখাই ইয়াত ধুনীয়াকৈ লিখা আছে চিত্ৰৰ সৈতে আপোনালোকে আহিলে এইখন গেটেৰে সোমাই আহি এইপিনে আহি কিনে এইটো চাইডে গৈ কিনে আপোনালোকে গা ধুব পাৰিব আৰু যদি টিকেট কাটি গা ধুৱে তেনেহ'লে টিকেট পইচা যিমান মানুহ আহে আপোনালোকৰ 500 টকাই দিব লাগিব তাৰপিছত গা ধুব লাগিব গা ধুবলৈ এইটো চাইডে যোৱা হয় আৰু ইয়াত আছে আই খেৰসুতীৰ সাংস্কৃতিক মঞ্চ আই খেৰসুতী আছিলে শ্ৰী শ্ৰী শংকৰদেৱৰ আইতাক এয়া সাংস্কৃতিক মঞ্চ আই খেৰসুতীৰ সাংস্কৃতিক মঞ্চ মাতটো ডাঙৰকৈ ওলোৱা নাই চাগে এইটো কেৰ্কেটুৱা এটা গছত চেচক কেৰ্কেটুৱা অঁ তাত ককা এজনে ইমান ধুনীয়াকৈ টোকাৰী গীত পৰিৱেশন কৰি আছে নকাৰা ভাইলা হৰি শ্ৰী গুৰু নামৰে পতি চাফ চিকুণ কৰি থকা হয়
মা ক'ত গ'ল? এইটো কি আছে? ইমান ধুনীয়া এয়া হ'ল আকাশী গংগা। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে। এইখন একদম পূৰা ধেনু আকাৰৰ। এয়া ধেনু আকাৰৰ আকাশী গংগা। চব ইমান ধুনীয়া লাগিছে। ইমান ডাঙৰ ডাঙৰ মাছ আছে। এয়া আকাশী গংগাৰ পুৰীটো। অ' ইমান ডাঙৰ ডাঙৰ ভয় ভয় কোন ভয় দিলে তাল গছ এইবিলাক তাল গছ এবাৰ বৰদোৱা আহিলোঁ মনৰ আশা পূৰ হ'ল আহিম আহিম বুলি ভাবি আছিলোঁ চাই গ'লোহি মহাপুৰুষজনৰ জন্মস্থান তো বাই বাই